এয়া দুভাগ ৰাতি 1:05 হৈছে আৰু আপোনালোকক মই দেখাম কামাখ্যাৰ ভিতৰত সোমোৱা লাইন। মই আহিছোঁ দেই। মই লাইনটো এবাৰ দেখাই আপোনালোকে চাওক কামাখ্যাৰ লাইন এই ৰাতি 1 বজাত। এয়া লাইন চাওক। মা কামাখ্যাক দৰ্শন কৰাৰ কাৰণে সকলো দুভাগ ৰাতিৰ পৰাই ৰৈ আছে। বহুতে নাম প্ৰসংগ কৰি আছে বহুতে। চক লাইন আকৌ মানুহ আহিয়ে আছে লাইনৰ কাৰণে। এয়া চক লাইন। এক বজাত প্ৰায় 12 বজাৰ পৰা লাইন পাতিছে ইয়াত। 11:30-12 বজামান বজাৰ পৰা এয়া ইয়ালৈকে লাইন। ইয়াৰ পৰা আৰম্ভণি। তাৰ পৰা লাইনটো আহিব। ইয়াত কুপন দিব, ইয়াত বহিব লাগিব। ইয়াত কুপন লোৱাৰ পিছতহে আকৌ গৈ মা কামাখ্যাৰ তাত লাইন পাতিব লাগিব। এইটো